মর্নিং এভরিওয়ান, আসসালামু আলাইকুম। আজি এটা ভিডিও চালো মই সোশ্যাল মিডিয়াত, আর সোশ্যাল মিডিয়ার ভিডিওটো চাই পেলাই খুবই বেয়া লাগিছে। কারণ এইটোৱে নলবাৰীত কিছু শ্রমিক আর কিছু এটা ঠিকাদার বিল্ডিংৰ কাম কৰি আছিলে। তাতে আৰু বজৰং দলৰ কোনোবা চামচা যাই পেলাই তাতে তেওঁলোকক দম দি আছিল যে মিয়া ইয়াতে নচলিব, মিয়া যাব লাগিব। নলবাৰীত যেন এটা মিয়া দেখা নাপাওঁ, এই বিল্ডিং যদি দেখা পাওঁ তহঁতক পিটিম বা দম দি আছিলে। দম দি থাকোতে নলবাৰী বা আমাৰ যিমানখিনি ৰাজ্য আছে, নলবাৰী হওক গুৱাহাটী হওক, তাতে কি প্ৰশাসন নাই নেকি? প্ৰশাসনৰ একো অধিকাৰ নাই। কোনোবা দল কোনোবা সংগঠন আহি পেলাই যাক তাক দম দিব, যাক তাক কিবা ক'ব, এইটো কিবা কথা নেকি? তাতে যদি কোনো ধৰণৰ আইন কানুন নায়ে তে বেলেগ কথা। আৰু মিয়াক মই ক'ব বিচাৰো, চালা তহঁতৰ যদি কাম ইমানে দৰকাৰ, যোনে কামত লগে তেওঁলোকক সঠিকভাৱে কামত যাব লাগে। মালিক কি কৰিছে তাৰে মালিক যদি কাম কৰিবলৈ সিহঁতে বিদেশৰ পৰা আহিছে নেকি, না বাংলাদেশ পাকিস্তানৰ পৰা আহিছে নেকি? যদি বাংলাদেশ পাকিস্তানৰ পৰা আহিছে, চৰকাৰে কি কৰি আছে? পুলিচ প্ৰশাসন কি কৰি আছে তাতে? ভিডিঅ'টো চাওকচোন আপোনালোকে অকণমান। সর্দার গুলি এই বিল্ডিং মিয়ার দ্বারা কাম নচলব, এত গুলি নহয়, নলবাৰীত নচলব। সর্দার আৰু ক'ত কাম চলি আছে? ইয়াৰ ভিডিঅ'টো বনোৱা, যদি নলবাৰীত দেখা পাওঁ তেতিয়াহ'লে কিন্তু বেয়া হ'ব। স্পষ্ট কথা, ইয়াতে মিয়া নলবাৰীত কাম কৰিব নোৱাৰে, সেইটো একদম আমি এইটো চাই আহিছোঁ চবতে। এইটো কাম একদম এতিয়া আজি বাৰু ঢালাইখিনি কৰক, কৰি পেলাই গুচি যাওক, কথা নাই। ভালকে তাৰমানে সন্মান সহকাৰে কৈছো, ঠিক আছে হয়নে? কাৰণ সেইটো বস্তু আমি লাগি আছো, এতিয়া কাম কৰিব নোৱাৰিম মিয়াই।